মই আসলতে মানুহ এজন মৃদুল কুমাৰ নাথ তেখেত যোৱা এমাহ ধৰি আমাক কণ্টেক্ট কৰি আছে আমাক কথাত প্ৰথমতে সকলোকে আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটা বিশেষ খবৰ আৰু মুহময়ী কণ্ঠশিল্পী দিপ্লিনা ডেকাৰ লগত সংঘটিত হয় এক ঘটনা এটা ইনসিডেন্ট দিপ্লিনা ডেকাৰ লগত সংঘটিত হয় গতিকে এই বিষয়ে আপোনালোকক অৱগত কৰিবলৈ আজিৰ এই ভিডিঅ'টো আপোনালোকলৈ লৈ আহিছোঁ আৰু এই সন্দৰ্ভত দিপ্লিনা ডেকাই জনায় যে দিপ্লিনা ডেকাক বিগত কিছুদিন ধৰি এজন যুৱকে এজন লোকে তেওঁক বিভিন্ন ধৰণে মেছেজ কৰি হাৰাশাস্তি দি আছে বুলি তেওঁ জনায় মানে দিপ্লিনা ডেকাই জনায় আৰু প্ৰথম অৱস্থাত লোকজনে এজন অনুৰাগী হিচাপে দিপ্লিনা ডেকালৈ মেছেজ কৰে আৰু সেই ধৰণে দিপ্লিনা ডেকায়ো তেওঁলৈ অনুৰাগী হিচাপে তেওঁলৈ ৰিপ্লাই দিয়ে কিন্তু বিগত কিছুদিন ধৰি তেওঁ অশালীন কিছুমান মেছেজ দিবলৈ আৰম্ভ কৰিছে বুলি দিপ্লিনা ডেকাই জনায় আৰু বিভিন্ন ধৰণে যুৱকজনে দিপ্লিনা ডেকাক হাৰাশাস্তি কৰিছে বুলি দিপ্লিনা ডেকাই ব্যক্ত কৰে আৰু এই সম্পৰ্কে দিপ্লিনা ডেকাই কি কয় শুনোৱা হওক দিপ্লিনা ডেকাৰ নিজৰ মুখেৰে মই আসলতে মানুহ এজন মৃদুল কুমাৰ নাথ তেখেত যোৱা এমাহ ধৰি আমাক কণ্টেক্ট কৰি আছে আমাক কথাত মোৰ মেনেজমেণ্ট কমলক ফোন কৰি আছে আৰু প্ৰথম অৱস্থাত তেনেকৈ মোক বহুতেই ফোন কৰে বা বহুতেই মেছেজ কৰে সেইসমূহত আমি যেনেকৈ নেচাৰেলি বা স্বাভাৱিকভাৱে আমি ৰিপ্লাই কৰোঁ ৰেছপণ্ড কৰোঁ তেনেকৈয়ে কৰিছোঁ কিন্তু প্ৰথম অৱস্থাত কমলক যেতিয়া ফোন কৰিছিলে তেখেতে সদায় এটা কথাই কয় যে মই দিপ্লিনাক লগ কৰিব বিচাৰোঁ আৰু সেইটো এটা ভাল কথাই অনুৰাগী এজনে লগ কৰিব বিচাৰিব পাৰে ডাঙৰ কথা নহয় কমল বা মই সদায় কমলক কওঁ যে তুমি তেখেতক ক'বা যে যেতিয়া আমি ঘৰত থাকোঁ তেখেতে ফোন কৰিব ফোন কৰিলে যদি থাকোঁ বুলি ক'লে আহি যাব তাৰপাছত তেওঁ বিভিন্ন সময়ত ফোন কৰে কমলক ফোন কৰাৰ পাছত এদিন ফোন কৰিছিলে ফোন কৰোঁতে তেওঁ বুজাইছে যে এতিয়া দিপ্লিনা নাই আপুনি গৈ লাভ নহ'ব কিন্তু সেই ক্ষেত্ৰত এটা বহুত ডাঙৰ তৰ্কাতৰ্কি চলিছিলে অ'ভাৰ ফোন সেইটো মই নিজেও সাক্ষী আছিলোঁ সেই বহুত বেয়া কথা তেখেতে কৈছিলে আৰু ফোনত স্লেং ব্যৱহাৰ কৰিছিলে আৰু সেইটো বাৰু থাকি গ'ল আৰু তেনেকৈ আমাৰ ডিল কৰি থাকিবলগীয়া হয় কেতিয়াবা কিন্তু পিছ মুহূৰ্তত 2-3 দিন আমাৰ ঘৰলৈ আহিছে মই নথকাৰ অৱস্থাত আৰু আজি তাৰমানে আকৌ আহিছে আজি অহাটো ৰাতিপুৱা আৰ্লি মৰ্ণিং 5:30 বজাতে আহিছে তেওঁৰ কাণ্ড কাৰখানাৰ চাইডত তেনেকৈ মোক এডভাইচ কৰিলে যে তুমি পুলিচৰ কাষ চাপিব লাগিব আৰক্ষীৰ কাষ চাপিব লাগিব সেইকাৰণে কি কৰিলোঁ মই লগালগ আৰক্ষী চানমাৰী থানাত আমি ইনফৰ্ম কৰিলোঁ আৰু তেওঁলোকেও বহুত কুইক